হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে। এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে বছৰটোৰ শেষ বুলি লগে ভাগে এসাঁজ খাওঁ বুলি ভাবিলোঁ। তো এইফালে চিকেন বনোৱাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আশা কৰিছোঁ নতুন বছৰটোৱে সকলোলৈকে সুখ শান্তি কঢ়িয়াই লৈ আহে। আৰু এইফালে দেখিছেনে, তো সদায় ৰেচিপি ভিডিঅ' প্ৰায় শ্বেয়াৰ কৰি থকাই হয়। আকৌ ভাবিলোঁ আজি যিহেতু বেলেগ একো নাই, লগে ভাগে মিলি এসাঁজ খাওঁ আৰু আপোনালোককো দেখাওঁ। তো চাই থাকিবচোন ভিডিঅ'টো। ভাবিলোঁ প্ৰথমে চিকেনখিনি ফ্ৰাই কৰি লওঁ, আৰু বেলেগত যোৱা নাই দেই ক'তো, ঘৰৰ ওচৰতে আমি কেইজনীমান লগৰ মিলি পেলাই এনেকৈ খাওঁ বুলি ভাবিলোঁ। ৰাতি ভিডিঅ'টো ভালকৈ উঠা নাই দেখিছেনে। আৰু চিকেনখিনি ফ্ৰাই কৰি লওঁ বুলি ভাবিছোঁ প্ৰথমে। আৰু মই বনোৱা সদায় আপোনালোকে দেখিয়ে থাকে, আৰু আজিও ময়ে বনাইছোঁ বাৰু। তো চাই থাকক আপোনালোকে বাৰু। পিকনিক ক'ত ক'ত গৈছে কমেণ্টত জনাবচোন দেই। আমি এতিয়ালৈকে ক'তো যোৱা নাই আৰু ভাবাও নাই। যদি ক'ৰবাত যোৱা হয় তেতিয়াহ'লেতো আপোনালোকক ভিডিঅ'ত দেখাই থাকিম। এইফালে আমাৰ চিকেন ফ্ৰাই হৈ গ'ল, আৰু এয়া পূৰাপূৰিকৈ ফ্ৰাই হোৱা নাই বাৰু, হাফ ফ্ৰাইকৈ এইটো নমাই দিলোঁ। আৰু এতিয়া একেখিনি তেলতেই পিঁয়াজ দি দিছোঁ দেখিছেনে। তো মই বনাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। আৰু যিসকলে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব নকৰাকৈ চাইছে, হয়তো বহুতেই ছাবস্ক্ৰাইব নকৰাকৈ ফুল ভিডিঅ'টো ৱাটচ কৰে, কিন্তু ছাবস্ক্ৰাইব নকৰে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ সহায় কৰি যাব, ছাপোৰ্ট কৰি যাব, তেতিয়া আগবাঢ়িব পাৰিম। আৰু দেখিছেনে এইফালে টমেটো দি দিছোঁ। বিলাহীখিনি মই অকণমান ডাঙৰকৈ কাটি দিলোঁ। আৰু এতিয়া এয়া পূৰাপূৰি বিলাহীখিনি ধুনীয়াকৈ এয়া মিক্স হৈ গ'ল। এতিয়া ইয়াতে মছলা দি দিম, মছলা দিলোঁ দেখিছেনে মছলা। আৰু এতিয়া চব মিক্স হোৱাৰ পিছতে হাফ ফ্ৰাই কৰি থোৱা চিকেনখিনি মই ইয়াতে দি মিক্স কৰি দিম। আৰু এনেকৈ মানুহ আমাৰ আজি বেছি নাই বাৰু, সেইটো কাৰণে এনেকৈ কমকৈ বনাইছোঁ। আৰু এইফালে নহৰু আগত দিব লাগিছিলে, কিন্তু মই পাহৰি গ'লোঁ। চ' এতিয়া গোটা নহৰু দুটা এনেকৈ দি দিছোঁ, আপোনালোকে দি চাব পাৰে, বহুত ভাল লাগে। আৰু আলু দি দিম। আলু দি আমাৰ চিকেন ৰেডিয়ে হ'ব। আৰু মাজতে ভিডিঅ'টো কৰিবলৈ নহ'ল বাৰু, এইফালে হৈ গ'ল দেখিছেনে। আৰু আমাৰ ভাতো ৰেডি হৈ গ'ল ভিতৰত, বাহিৰতে চিকেন জুইত বনাই আছিলোঁ, এতিয়া এয়াও হৈ গ'ল। আৰু এইফালে পূৰা ৰেডি হৈ গ'ল দেখিছেনে। এয়া ভাজি চব্জি বনাই হৈ গ'ল, এতিয়া বনাই আছে জ্বলা ভাজি এইফালে দেখিছেনে। আৰু এই বনাই আছে চালাড, বনাই আছে বেঙেনা পিটিকা বনাই আছে। তো ভাবিছে চাগে কিহৰ খানা, আগতীয়াকৈ বিহু লাগিছে। আৰু নহয় দেই, কমিলে থকা এতিয়া হ'লে নহয়। হেৰি এইফালে আৰু আগতীয়া বিহু আৰু বাৰ্থডে পাৰ্টি লগতে চব একেলগতে হৈ গৈছে। আৰু কি বনাইছা তুমি বৰ্ণালী? তুমি কি কি দিছে আন্ধাৰ আকৌ। এইপিনে মই বনাইছোঁ চালাড। জ্বলা ভাজি ইয়াত ফ্ৰাই হৈ গৈছে দেখিছেনে। চালাড বনাই আছে, চালাড তো এয়া হৈ গৈছে আৰু নমাই লওঁ ৰ'ব। এইফালে আমাৰ খানা ৰেডি হৈ গ'ল। আৰু ভিডিঅ'টো আজিৰ নহয়, আচলতে দিয়া লেট হ'ল, কিন্তু এইটো ভিডিঅ' 22 তাৰিখৰ ভিডিঅ' হয়। তো 22 তাৰিখে মোৰ বাৰ্থডেও আছিলে, আপোনালোকে বহুতে নাজানে।
তো বছৰটোৰ শেষ বুলি আৰু মোৰ বাৰ্থডে বুলিও এনেকৈ লগে ভাগে এসাঁজ খালোঁ আৰু। তো বছৰটোৰ শেষত সকলোৰে দিনবিলাক ভালে ভালে যাওক, নতুন বছৰটো যাতে সকলোৰে ভাল হয়, সকলো ভালেই থাকক তাৰেই কামনা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব, আমিও যাতে ভালে থাকোঁ। কি আছে কিহৰ পাৰ্চেল দিছিলা হয়? চিকেন নি? চিকেন খোৱা এইপিনে চালাড আৰু এইপিনে আছে মানুহ খালা নাই? আৰু আজিৰ ভিডিঅ'টোত বেলেগ একো নাই, এতিয়া আমি ভাত খাই লওঁ। আৰু এবছৰ বুঢ়ী হ'লোঁ আৰু। এফালে দেখিছেনে? আপোনালোকে এতিয়া যেনেকৈ ছাপোৰ্ট কৰি আছে তেনেকৈ আগলৈও ছাপোৰ্ট কৰি যাব। আৰু আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে চাই এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।